কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ ভাল আৰু মোৰো ভাল সদায় নিচিনাকে বিন্দাস সো আজি মই ব্লগ ষ্টাৰ্ট কৰি আছো ইভিনিং কাৰণ আজি এটা বিশেষ জায়গাত যাম আৰু ক'ত যাম সেই জায়গাটোত গৈ আপোনালোকক দেখাম আৰু গৈ আপোনালোকক কম আৰু যিসকলে গুৱাহাটীত থাকে মানে যিসকল গুৱাহাটীৰ বাসিন্দা আৰু তেওঁলোকেও সেই জায়গাটোত হয়তো বহুতে গৈছে কাৰণ মানে মই শুনি আছো যে বহুত ভাল লাগিছে গৈ কিনে তো হেতু কাৰণে ভাবিলো যে মই এবাৰ যাও আৰু গৈ কিনে চাও যে কথাটো সঁচা নে মিছা সো লগ পাম ঠাইডোখৰত দেখিছে মই আহিছো হুনৰহাট চাবলৈ আৰু এটোৱে হল সেই জায়গাটো যত মই মানে আহাৰ কথা কৈ আছিলো আৰু এয়া খানাপাৰা স্থিত পশু চিকিৎসালয় মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছে আৰু এটো একচুয়ালি বহুদিনৰ পৰা হৈ আছে কিন্তু মইহে গম পোৱা নাছিলো আৰু যেতিয়া গম পালো তেতিয়ানো কেনেকৈ নোযোৱাকে থাকো হেতু কাৰণে মানে মই আহিলো চাবলৈ আৰু দেখিছে এন্ট্ৰি গেট আৰু ভিতৰ ভাগ আপোনালোকে জানে যে হাট মানে হৈছে বজাৰ আৰু হুনাৰহাট মানে হৈছে এখন বজাৰ য'ত আমাৰ ভাৰতৰ বিভিন্ন ঠাইৰ কাপোৰ কানি খাদ্য আজবাব এই সকলোবোৰ এভেইলেবল আছে বজাৰখন যেহেতু যথেষ্ট ডাঙৰ হয় হেতু কাৰণে আপোনালোকক গুটেইখিনি দেখুৱাব গলে ভিডিওটো বহুত বেছি দীঘল হৈ যাব এহে মই কিছু অংশ আপোনালোকক মোৰ ভিডিওটোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিছো এয়া দেখিছে ওপৰ ভাগো কিছুমান হাতে বোৱা বস্তুৰে ধুনীয়াকৈ সজাই থৈ দিয়া হৈছে এই ঝুলনাবোৰো সঁচাকৈ বহুত ধুনীয়া আৰু সকলোৱে বহি এনজয় কৰি আছে এতিয়া যিসকলে কিনিব পাৰিছে তেওঁলোকে কিনিছেও বাৰু আৰু বাকিবোৰৰ নিচিনাকৈ মই যথেষ্টখিনি খেলিলোঁ বাৰু মাইনাজনীৰ লগত সঁচাকৈ বহুত বেছি মৰম লগা আছিলে মাইনাজনী তাইৰ লগতো বহুতখিনি সময় স্পেণ্ড কৰিলোঁ এয়া সৰু ল'ৰা ছোৱালীৰ বাবে কিছুমান খেলনা বস্তু আছে দেখিছে আপোনালোকে তাৰ পিছত এইবিলাক দেখিছে ভগৱানৰ মূৰ্তি ওচৰৰ পৰা দেখাই দিছো এই ভগৱানৰ মূৰ্তিবিলাক বহুত ধুনীয়া ধুনীয়া মূৰ্তিও আছে এয়া হৈছে সিলভাৰ জুৱেলাৰী আৰু তাৰ ওচৰতে এখন হৈছে কাগজেৰে বনোৱা কিছুমান সজাই থোৱা বস্তুৰ দোকান ধুনীয়াকৈ বনাই থৈছে ৰং বিৰং কাগজেৰে আৰু এইযোৰ হৈছে ডাইনিং সেট আৰু লগত ইয়াৰ সাইডত সোফা সেটযোৰো আছে এয়া আপোনালোকৰ বা আৰু বেটেৰে বনোৱা এনে এখন ট্ৰাই কৰি চালো সঁচাকৈ বহুত কমফৰ্টেবল হয় এইবোৰ হৈছে জাপি আৰু লগত বেতৰ ফাৰ্নিচাৰ সোফা সেট মুঢ়া আৰু বিভিন্ন বস্তু
লাইটৰ এইবোৰ হৈছে ৱাল শ্ব' পিচ লাইটৰো ব্যৱস্থা আছে কিছুমানত হয়তো লাইট জ্বলিব এয়া হৈছে হেণ্ডমেড জুৱেলাৰী অৱশ্যে ইয়াৰ পৰা এডাল ল'লোঁ চিনটো ৰাখিবলৈ আৰু এতিয়া দেখিছে আহি পালোঁ খোৱাৰ এৰিয়ালৈ একচুৱেলি আমাৰ টাৰ্গেট আছিল খোৱাটোৱে কাৰণ ইয়াত ভাৰতৰ বিভিন্ন ঠাইৰ খোৱা বস্তু এভেইলেবল আছে প্ৰথমতে ষ্টাৰ্ট পাও ভাজিৰে কৰিলোঁ দেখিছে মানুহজনীটো দেখাব লাগিব এটা ক'ত বহিবা প্ৰাইচটো অকণমান বেছি যদিও কিন্তু টেষ্টি আছিলে কেনে লাগিছে খাই কি দিছে পাও ভাজি খাই থাকোঁতে আকৌ বৰা পাও চকুত পৰিলে সেইটো কাৰণে বৰা পাও ট্ৰাই কৰিলোঁ বৰা পাও খোৱা মানুহটো ভালে আছিলে ইমান ধুনীয়াকৈ কুলফি বুলি মাতি আছে তো নোখোৱাৰটো প্ৰশ্নই নুঠে কুলফি লৈ বিজি খাই বৈ হোৱাৰ পিছত কিছুমান শ্ব' চালোঁ ইয়াত একচুৱেলি হুনৰ হাট স্পেচিয়েল বিভিন্ন শ্ব' চলি থাকে বেক টু বেক চ' আমি ইয়াৰ প্ৰথম চালোঁ জকাৰৰ কিছুমান কমেডি শ্ব' अयो मैं मास्टर है तुम दोनों मिलकर मेरे को क्यों मार रहे हो जी आपसे हमने पहले पूछा आपको कोई तकलीफ कोई परेशानी आपने बोला कोई तकलीफ कोई परेशानी मारो हमने मार दी জকাৰৰ কমেডি শ্ব' শেষ হোৱাৰ পিছত এতিয়া চলিছে জিমনাষ্টিক শ্ব' এয়াও চালোঁ ইয়াৰ পিছত চালোঁ ৰিং ডান্স সকলোখিনিৰে কিছু অংশ আপোনালোকলৈ আগবঢ়াইছোঁ ফিল্ডখন যিহেতু বহুত ডাঙৰ সেয়েহে ইয়াৰ দুটা মূৰতে দুখনকৈ খোৱাৰ ষ্টল লাগিছে আৰু এখনত আমি অলৰেডি ট্ৰাই কৰিলোঁ সেইটো কাৰণে নেক্সটখনত আহিছোঁ আৰু ইয়াত আমি ট্ৰাই কৰিলোঁ লিট্টি চখা লিট্টি চখা ট্ৰাই কৰাৰ পিছত জকাৰৰ লগত ফটো উঠিলোঁ আৰু এওঁলোকে কিছু সময় আগত ষ্টেজত কমেডি শ্ব' কৰি আছিলে শেষত এতিয়া আহিছোঁ আমি ট্ৰেডিশ্যনেল ফুড ট্ৰাই কৰিবলৈ আৰু ইয়াতে পোৰা গাহৰি আৰু পোৰা কেঁকুৰা ট্ৰাই কৰিলোঁ আৰু এয়াও খুবেই টেষ্টি আছিলে হুনৰ হাটত আমি ধুনীয়াকৈ আজিৰ সন্ধিয়াটো পাৰ কৰিলোঁ বিভিন্ন ধৰণৰ খোৱা বস্তু ট্ৰাই কৰিলোঁ আৰু মেলাখনো ফুৰিলোঁ কিন্তু আপোনালোকে চাগে এটা বস্তু ন'টিছ কৰিছে যেতিয়া আমি সোমাইছিলোঁ তেতিয়াতকৈ বৰ্তমান মানুহৰ ভিৰটো বাঢ়িবলৈ লৈছে
সেয়েহে যদি আপোনালোকেও কিবা খোৱা বস্তু ভালকৈ ট্ৰাই কৰিম বুলি ভাবিছে তেন্তে অকণমান পোহৰে থাকোঁতে আহিব, তেতিয়া ভালদৰে সকলোবোৰ বস্তু চাব পাৰিব আৰু ট্ৰাইও কৰিব পাৰিব। চ' আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল পালে তেন্তে কমেণ্টত জনাব আৰু ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।